স্বাগতম জনাইছোঁ ছানৰাইজ মিউজিক অমিঅ' ইউটিউব চেনেলটোলৈ। আজি ৰাতিপুৱাই ওলালোঁ। কালি মই ঘৰলৈ গৈছিলোঁ, কিন্তু ৰাস্তাত গছ বাগৰি থকাৰ কাৰণে মই যাব নোৱাৰিলোঁ। ঘৰ ধুমুহা বতাহৰ ফলত কালি পূৰা গছবিলাক ভাঙি চিঙি ৰাস্তাত পৰি আছিলে, আৰু আজি যাবলৈ ওলালোঁ। আৰু আজি অকণমান দেখুৱাই আছোঁ, ইয়াত চাওক, এইবিলাক হৈছে কালিৰ পৰিৱেশ। ৰাস্তাবিলাক পূৰা গছ গছনি ভাঙি ৰাস্তা ব্লক হৈ আছে। খাৰদাং কৃষ্ণাই ৰোড, আৰু এয়া কালি ধুমুহা বতাহৰ ফলত গছৰ ডালবিলাক ভাঙি ৰাস্তাৰ মাজত পৰি আছে, আৰু এনেকুৱা বহুতো ক্ষতিগ্ৰস্ত হৈছে যোৱাকালি ধুমুহা বতাহৰ ফলত। আৰু এয়া মই ৰাতিপুৱাই ওলালোঁ ঘৰলৈ। এয়া কাৰেণ্টৰ পষ্টসমূহ পূৰা হালি গ'ল। ৰাস্তা পূৰা ব্লক হৈ আছিলে, আজি কাটি দিলে, ৰাস্তাটো খুলি গ'ল। আৰু এয়া কাৰেণ্টৰ তাঁৰসমূহ পূৰা ভাঙি ছিঙি গ'ল।